চলিয়াত মই এটা কথা ভাবছোৱে কি কথা ভাবছো নকা কিয়া তই যদি তোৰ ভাবা কাম গিলা করলি হয় তই এতিয়া আমাৰ গাঁৱৰ মহাজন হব পারলি হয় হৌ দে ঠিকে কৈছে টকরা মিনা তন দেখি কাম করছে মইতো কাম নকরা নাই কিন্তু যদি ভাবো তন যদি সেইটোৱে করবে নরা দে হব দে এগিলা থো খং কৰি লাভ নাই দে দে এতিয়া সেগিলা থো কি কাম করবে বলছা দেচোন কো ভাল লাগলি আমি যেন তোর লগত কৰোৱে কামটো কথাটো এনে আন জিতাৰ পৰা কাৰফিউ দিয়া আৰম্ভ কৰছি মানে মানুহৰ 7 বজাৰ গিলা বন্ধ কৰাই হওক সাপ্তাহিক বজাৰ গিলা বন্ধ কৰাই হওক তেতিয়াৰ পৰা দেখোন মানুহৰ চব্জিৰ নাটনি হৈছে ভাই তই কথাটো ভালে ভাবছে ইতে মই এটা কথা ভাবছো যদি আমি আমাৰ এই চুপাৰতে চব্জিৰ দোকান এখন দিব পাৰো যদি আমি চব্জিৰ দোকান এখন দিব পাৰো তেতিয়া আমাৰ গাঁৱৰ মানুহৰে আৰু বিশেষকৈ আমাৰ চুবাটোৰে মানুহখিনিৰ বহুৰে সুবিধা হ'ল হয়নে নহয় মানুহবিলাকে আৰু য'তে ত'তে চব্জি বিচাৰি ঘূৰি থাকিব নালাগে আমাৰ কাৰণে ঘৰৰ কাষতে পলা চব্জিখিনি তয়ো কথাখিনি বেয়া ভাবা নাই তেতিয়া আমি এনে বহি থকাতকৈ 2 পইচা ইনকাম কৰিব পাৰিম গাঁও চলি বুলি মানুহবিলাকে আমাৰ পৰাই চব্জি কিনব আৰু বেলেগ গাঁৱৰো মানুহ আহিব পাৰে আৰু যদি আমি আমাৰ চব্জিৰ দোকানখনৰ পৰা বঢ়িয়াকৈ লাভ কৰিব পাৰোঁ তেতিয়া আমাৰ বহুতে ভাল হ'ব কিন্তু আমি যদি ইমান পঢ়া শুনা কৰি কিনে চব্জিৰ দোকান দিওঁ তেতিয়া আমাক মানুহবিলাকে কি ক'ব ভাই ধেত গাধা আমিতো কিবা প্ৰফেচনেল চব্জিৰ দোকানী হৈ নাযাওঁ আমি আমাৰ গাঁৱৰ মানুহখিনিৰ সহায় কৰিব এইখিনি কাম কৰিব ওলছো এই টান সময়ত এইখিনি কৰাৰ যুগত যদি আমাৰ গাঁৱৰ মানুহবিলাকে বেয়া পায় পাক দে আৰু এটা কথা 2-4টাই কোৱাটো ক'বই তই কিবা এটা কাম কৰিব ওললে কোনোবাইতো ক'বই তই ঠিকে কৈছে মানুহ কোৱাত বাধা দিব নৰা পিছে আমি সোনকালতে আৰম্ভ কৰি দিওঁ নেকি চব্জিৰ দোকানখন নে কি কোৱা সোনকালতে আৰম্ভ কৰিব পাৰি মইতো ভাবছো কালিৰ পৰা আমি চব্জি আনিব যাওঁৱে নেকি পিছে চব্জিগিলা ক'ৰ পৰা আনাৰ ঠাণ্ডা মাৰিছে তই চব্জি আনিব আমি লেংটি পাৰা চকত যাব লাগিব তাতে আমি চব্জি বঢ়িয়া ফ্ৰেছ পাম আৰু কম দামতো পাম দে পিছে হ'ব দে কালি আমি সোনকালতে চব্জি আনিব যাব লাগিব তই কিন্তু ৰাতি পেপচি খাই নাথাকিবি দেই চালা পেপচি তই খানে মই খাওঁ চলিয়া ইয়াৰ পৰা চব্জি লোৱা ভাল নেকি ইয়াতে দেখোন আছে বিলাহী ওলকবি গাজৰ এইগিলা কৰি ইয়াৰ পৰা চব্জি লোৱা ভাল হ'ব কিন্তু ইয়াতে মানুহজনৰ কোনো নাই নেকি মানুহ আছে ৰচোন ইয়াতে মাতো ৰচোন খুৰা খুৰা কোনোবা আছে নে আমাক চব্জি লাগিছিলে বাপু তোমালোকক কিবা লাগিছিল নেকি খুৰা আমাক মানে চব্জি লাগিছিলে অলপ আমি মানে আমাৰ গাঁৱত এখন চব্জি দোকান দিব খুজিছিলোঁ সেইকাৰণে আপোনাৰ পৰা চব্জি নিব আহিলোঁ মানে তোমালোকক চব্জি লাগিছিল দেচোন তোমালোকে চব্জিবোৰ চিঙা তত মূৰত ভৰোৱা তত মই জুখি দিম কিমান দাম হয় তোমালোকক কৈও দিম খুৰা হ'ব দিয়ক আমি চিঙো চব্জিগিলা খুৰা আমি চিঙো দিয়ক চিঙা চিঙা ভাই দোকানখন মজা লগা হৈছে ভাই এতিয়া মানুহ চানুহ আহিলে বিক্ৰী কৰা আৰম্ভ কৰি দিম আৰু ওপৰৰ গাড়ীটোৰ কাৰণে কিন্তু মস্তি লগা আছে দেই ভাই সঁচা কথা কৈছে গন্ধাবা আমিয়ে দিছো তোক কিবা ৰাখিল নেকি আমিতো মানে চকুকে আহিছিলো তন্দৰ দোকানখন দেখি কিনে ইফালে আহিলো লো ইয়াৰ পৰাই লো যি লাগে লো দে পিছে মোক আলু পিঁয়াজ বন্ধাকবি এনেকে দি আৰু দাম গিলা এনেকে দাম গিলা বহুত কম চকুতকৈ বহুত কমতে পাবি আমাৰ চব্জি গিলা হয় নেকি পিছে মোকো দি আলু পিঁয়াজ বন্ধাকবি গাজৰ গিলা কৰি দি মোকো লোক দিছোন একফালৰ পৰা ঘৰে ঘৰে মোৰ কিন্তু লাগছি দোকানখন মস্ত চলবুতো কেনে চলবু এইটো টিফু নেকি ইফালে আহি আছে বেলেগতো কাম বন নাই কেইটামান বিজা নুৱাই দিব বেছি যা টিফু নকৰা মানে কথা হালকা হবি ইয়াতে ক'ত পইচা দেখছে এইগিলা পচন্দ নহয় কি এইগিলা গৰুৱে নাখায় আমাৰ গৰুটো খোৱাতকৈ ভাল চব্জি লাগে জানা না কেনে কৰা ছাগাল চালা কথা হালকা কবি চালা নিজেতো কৰিব নোৱাৰে সেইকাৰণে আমি কৰাৰ কাৰণে দাব দি উঠছে ধেই পয়া লগা আমি কিবা এইগিলা চব্জিৰ বেপাৰ কৰিম নেকি আমি ক'লি ডাঙৰ বেপাৰ কৰিম ডাঙৰ বেপাৰ ভাবা নাছিলো দে ভাই তই ইমান পঢ়ি শুনি কিনে এইগিলা পচা চব্জিৰ বেপাৰ কৰিছে টিফু মই ভালে ভালে কৈছো মোৰ খং তুলে নানবি যদি চব্জি লাগে লো নহ'লে ফুটাৰ পৰা দেই থকৰা মানে তহঁতৰ মই এইগিলা পচা চব্জি নি এইগিলা কোনে খায় দে থাক আৰু পচা চব্জি বেছি থাক চালা বম ডাউন দি থৈ গেলে এই টিফু বেটাই মোৰ মাৰ খাই কিনে মৰব গম পাই নে ইয়াৰ বেটাৰ পিছফালে হুলা বাৰী সোমাই দিব লাগিব হ'লেও চলিহঁত আজি দোকানখনৰ ফাৰ্ষ্ট যাত্ৰা বুলি বঢ়িয়া গ'ল দিনটো
ঐ ভাই আজি ভাজিলে বুলি বঢ়িয়া গ'ল দেই দোকানখন যদি এনেকৈ চলিয়ে থাকে পিছে আমাৰ লাইফ ছেটে ভাই ঐ ভাই তই ঠিকে কৈছে থেপলা মই তোক কথা সুধিম তই সঁচা কৈছে কবি দেই কচোন সুধ আজি যি দোকানত চকচকীৰ বাপেক আছিল তেতিয়া তোৰ অলপ হ'লেও ভয় লাগিছিল নে ভয়তো লাগবই দেচোন চবৰে ভয় লাগে সেন্দুৰ আমি আমৰ গাছ বগৰি থৈছিলোঁ ভাই মোৰ কথাটো এতিয়ানো মনত আছে উঠো যাওঁ এতিয়া কালি আকৌ দোকান সোনকালতে দিব লাগিব যৌ থেপলা তোৰ বিজনেছখন বহুতে চলি আছে সিহঁতৰ বিজনেছখন কিবাকে তল খেদাব পাৰিলি এতিয়া দেখোন গাঁৱৰ চব মানুহে সিহঁতকে ভাল পায় মোক দেখোন কোনো চিনিয়ে নাপায় ভাপ দিবে আই গেছি আইডিয়া এইবাৰ বেটা তোৰ খেলা জম্বু প্লেন মতে কাম কৰাই ভাল খুৰা কোনোবা আছনে কোনোবা আছনে মোক অলপ চব্জি লাগিলে কিয়ে বাপু তোমাক কিবা লাগছিল নেকি খুৰা মোক অলপ চব্জি লাগিছিলে চব্জি মানে গৰু সেয়া চব্জি লাগিছিল গৰু খোৱা চব্জি লাগিছিল গৰু খোৱা চব্জি মোৰ তাত আছে কিন্তু অলপ পচা হান আছে হ'ব দিয়ক খুৰা আমাৰ গাড়ীটো দেখুৱাব লাগে হ'ব দিয়ক ৰ'বা মই লৈ আহিছোঁ ৰ'বা এইবাৰ খাই জম্বু এই দুটা বস্তা লৈ যোৱা ইয়াতে আছে যোৱা খুৰা এতিয়া পইচাটো পইচা নালাগে যোৱা পচা চব্জি আৰু নালাগে যোৱা খুৰা হ'ব দিয়ক পিছে হ'ব দিয়ক এতিয়া মোৰ কাম হৈয়ে গ'ল এই বস্তাটো সান্দৰ বস্তাৰ লগত থলা খালি কৰি দিব লাগে এইবাৰ খেলা জম্বু চন্দু এই নতুন চব্জি আহি পালা দে দে হ'ব দে তই ভালে কৰিছে থেপলা ভাত খাব গৈছি ৰ ঘৰত তই আহিছে ঠিকে কৰিছে মোৰ ভাত খাই আহিব দে এতিয়া ভাত খাই আহিব দি মই আহাৰ পিছত তই ভাত খাব যাবি তই থেপলা আহিব দি যা তই ভাত খাই আহিগে মই এই চব্জিখিনি সাজি থওঁ যা মই যাওঁ দে মস্তুটা মুঠে লাগছে সিজাৰ পৰা মুঠবে যাবা পাৰাই নাই মুঠি আৰু নৰি পেঙতে অলব দোকানত কোনো নাই দেখোন এই চান্সতে মোৰ কামটো কৰি থৈ দিওঁ পচা চব্জিৰ বস্তা বুটা আনি কিনে সিহঁতৰ লগত থলা খালি কৰি থৈ দিওঁ এইবাৰ খেলা জম্বু একে বস্তা গমটো দিওঁ নাপায় মোৰ কামটো মই কৰিলোঁ দে এইবাৰ খেলা জম্বু এতিয়াহে শান্তি পালোঁ এতিয়া মুঠবেই লাগছিল মুঠা ৰাখি থ'ব নালাগে বাৰু এতিয়া মই চব্জিখিনি খৰি থওঁ পিছে চলিয়া আজি অনা চব্জিখিনি ভালনে ভাল মজা চব্জি মই নিজে কিনি আনিছোঁ আমি মানুহ ভাল চব্জি দিব লাগিব তেনে মানুহ কিনিব আৰু আমি এইটো কাম কেৱল লাভৰ কাৰণে এইটো কৰা নাই মানুহক সহায় কৰাৰ কাৰণে কৰিছোঁ তই ঠিকে কৈছে দে ভাইটিহঁত মোক অলপ ভাল চব্জি দিয়াচোন দাদা হাঁচি লাগে লওক বাপৰে বাপ আজি কিন্তু আমি বহুত চব্জি বেচিছোঁ দেই আজি ধুনীয়া চব্জি বেচিছোঁ আজি যাই থাকোঁ চব্জিগিলা দেখোন শেষ হ'ল আৰু গধূলি ল'ব হ'ল কালি সোনকালে আহিব লাগিব ৰাতিপুৱা পুৱা একেলগে বহুত মানুহ আন পাওঁ এইফালে চোন কিমান মানুহ আহিছে তই ভাই ইমান মানুহ আহিছে একেলগে ৰচোন চাওঁ কেইবাৰ ইমান মানুহ আহিছে একেলগে আহিব পাৰোঁ দে আমাৰ তাৰ পৰা চব্জি কিনিবে মানুহবিলাকৰ চব্জিগিলা শেষ হৈছে সেইকাৰণে আমাৰ পৰা কিনিব আহি পাই খাব পাৰে দে বইনৰ পুতাকা তহঁতে কালি আমাক কি চব্জি দিছিলি তহঁতে ভাল চব্জি বেচা বুলি আমি তহঁতক বিশ্বাস কৰিছিলোঁ তহঁতে আমাক কচা চব্জি দিছে কুকুৰাত দাদা আপোনাৰ কি হ'লে আমি দেখোন ভাল চব্জি দিছিলোঁ আপোনালোকক ভাল চব্জি দিছে কুকুৰাত মই তাত ডাক্তৰ হৈ পিনে বেয়া চব্জি খাব লগা আছিল তহঁতৰ কাৰণে চাওঁ কি কথা কৈ আছে ভাইয়াত আমাৰ দেখোন চব্জি ভাল আছিল কেনেকৈ পইচা চব্জি পালা ক'ব নোৱাৰোঁ ভাই ৰাইজ আপোনালোকে কি কৰিছে এইগিলে সিহঁতক মাৰোঁ সিহঁতে আমাৰ লগত বেমানি কৰিছে আমাক পইচা চব্জি দিছে আমাক এনেকৈ মাৰিলা হ'ল মোৰ চকু দুটা নাই দে ফুলি গেছি এনেকুৱাকে মাৰিলে আমাক মোৰ কঁকাল চকাল খয়ে পেলছি এনে আমাক কেনেকৈ মাৰিলা গৈ ভাই দোকান চোকানো ভাঙি কিনে চেচ কৰি পেলা